নমস্কাৰ দৰ্শকসকল, আপুনি জানেনে ভাৰতীয় সংস্কৃতিত নাৰীক কিয় লক্ষ্মী বুলি কোৱা হয়? শাস্ত্ৰত কোৱা হৈছে, যিয়ে নাৰীক সন্মান কৰে, তেওঁৰ ঘৰত দেৱতাই বাস কৰে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এনে তিনিটা বিশেষ বস্তুৰ বিষয়ে, যিটো মহিলাৰ শৰীৰত চুলে বা স্পৰ্শ কৰিলে এজন পুৰুষৰ ভাগ্য সলনি হৈ যাব পাৰে আৰু তেওঁ সোনকালে ধনী হ'ব পাৰে। কথাটো শুনি আচৰিত লাগিছে নেকি? কিন্তু ইয়াৰ আঁৰত আছে এক গভীৰ আধ্যাত্মিক আৰু মনোবৈজ্ঞানিক সত্য। আহক তেনেহলে পলম নকৰি জানি লওঁ সেই তিনিটা বস্তু কি কি। ১. ভৰি বা চৰণ স্পৰ্শ। প্ৰথমটো আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ হ'ল ভৰি বা চৰণ। শাস্ত্ৰ আৰু চাণক্য নীতি অনুসৰি যদি এজন পুৰুষে পুৱা শুই উঠি তেওঁৰ মাতৃ বা ধৰ্মপত্নীৰ ভৰি চুই আশীৰ্বাদ লয়, তেন্তে তেওঁৰ দিনটো অতি শুভ হয়। ইয়াৰ কাৰণ কি জানেনে? জ্যোতিষশাস্ত্ৰ মতে যেতিয়া আপুনি কাৰোবাৰ ভৰি চুই সন্মান জনায়, তেতিয়া আপোনাৰ মনৰ পৰা অহংকাৰ বা ইগ' দূৰ হয়। আৰু যাৰ মনত অহংকাৰ নাথাকে, তেওঁৰ ওপৰত শুক্ৰ গ্ৰহৰ প্ৰভাৱ ভাল হয়। শুক্ৰ গ্ৰহ হ'ল ধন সম্পদ আৰু বিলাসিতাৰ গ্ৰহ। সেইবাবে নাৰীৰ চৰণ স্পৰ্শ কৰিলে আপোনাৰ আৰ্থিক উন্নতিৰ পথ মুকলি হয়। ২. হাতত ধৰি সহায় কৰা। ইয়াৰ অৰ্থ কেৱল হাতত ধৰি থকা নহয়। শাস্ত্ৰত কোৱা হয়, পত্নী হ'ল পুৰুষৰ অৰ্ধাংগিনী। যেতিয়া এজন পুৰুষে ঘৰৰ কামত বা জীৱনৰ কঠিন সময়ত পত্নীৰ হাত ধৰি সাহস দিয়ে বা সহায় কৰে, তেতিয়া সেই ঘৰত মা লক্ষ্মী সদায় প্ৰসন্ন থাকে। মনত ৰাখিব, যি ঘৰৰ গৃহিণী কামৰ বোজত ভাগৰি পৰে আৰু দুখত থাকে, সেই ঘৰলৈ কেতিয়াও টকা পইচা নাহে। কিন্তু যিজন পুৰুষে নাৰীক কামত সহায়ৰ হাত আগবঢ়ায়, তেওঁ ঘৰত সমৃদ্ধি বাঢ়িবলৈ বেছি সময় নালাগে। ৩. কপালত চুমা খোৱা বা স্পৰ্শ কৰা। কপালত স্পৰ্শ কৰা বা চুমা খোৱাটো কাম বাচনা নহয়, ই হ'ল সন্মান আৰু বিশ্বাসৰ প্ৰতীক। শাস্ত্ৰৰ মতে কপাল হ'ল ভাগ্যৰ স্থান। যেতিয়া আপুনি আপোনাৰ সঙ্গীৰ কপালত মৰমেৰে স্পৰ্শ কৰে, তেতিয়া তেওঁৰ মনত সুৰক্ষা আৰু শান্তিৰ ভাৱ জাগি উঠে। নাৰীয়ন সুখী হ'লে ঘৰত পজিটিভ শক্তি বাঢ়ে, আৰু আমি সকলোৱে জানো পজিটিভ শক্তি থকা ঘৰতে ধনে স্থিতি লয়। যিদিনা আপুনি আপোনাৰ ঘৰৰ নাৰীক সঁচাকৈ সুখী কৰিব পাৰিব, সেই দিনাৰ পৰা আপুনি দেখিব আপোনাৰ উপাৰ্জন বাঢ়িবলৈ ধৰিছে। কাৰণ য'ত নাৰীক পূজা কৰা হয়, তত দেৱতাৰ বাস হয়। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাওক। আপুনিও যদি নাৰীক সন্মান কৰে, তেন্তে কমেণ্টত লিখক জয় মা লক্ষ্মী। আৰু এনেধৰণৰ ধৰ্মীয় আৰু জ্ঞানবৰ্ধক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।